মোৰ নাম শ্ৰী মাধৱজ্যোতি শইকীয়া, ঘৰ লখিমপুৰ। মই মৎস্যৱতাৰ নাটভাগীৰ এটি সংলাপ ক'ব বিচাৰিছোঁ। আমিয়েই এই জগতৰ গৰাকী, আমিয়েই বিশ্ব ব্ৰহ্মাণ্ড কৰিছোঁ সৃজন, আৰু লক্ষ্মীয়ে এই জগতৰ সকলো প্ৰাণীকে আহাৰ যোগান ধৰি মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিছে। ইয়াৰ বাবে আমাৰ যুগে যুগে অৱতাৰ এই বক্ষুধাৰ বক্ষত, কাৰণ আমি পালন কৰ্তা আৰু আমি বিষ্ণু। সৃষ্টিৰ সীমান্ত থিয় হৈ মহাব্ৰত কৰি অৱলম্বন, আমাৰ সুবাহুৰ পৰা মহাদেৱ আৰু নাভিক পদ্মৰ পৰা সৃষ্টিকৰ ব্ৰহ্মাদেৱৰ সৃজন হ'ল। বৰ্তমান সৃষ্টিকৰ ব্ৰহ্মাই আমাৰ নিৰ্দেশতেই ব্ৰহ্মাণ্ড সৃষ্টিৰ পাতনি মেলিছে। কিন্তু ব্ৰহ্মাই এতিয়াও বুজা নাই যে ব্ৰহ্মাণ্ড সৃষ্টিৰ হেতু আমাৰেই ত্ৰিত্ৰয়, ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ।